BTC হে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTR তো একো পাৱাৰ নাই এতিয়া কিন্তু এতিয়াতো শুনিলো যে 16 ডিপাৰ্টমেণ্টটো আমাৰ BTR এ এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে DC লৈ সেইটো সোধাই দিছে সাৰেণ্ডাৰ কৰিছে DC এ চাব তাৰ মানে কাউন্সিলে চাব নোৱাৰে কিন্তু এতিয়া DCৰ ওপৰত ডিসিপ্লিনাৰী একশন আৰু এপইন্টমেন্ট ট্ৰান্সফাৰ এইবিলাকটো আসাম গভৰ্ণমেণ্ট আন্ডাৰতে আছে সেইকাৰণে আসাম গভৰ্ণমেণ্টকহে DC টো ভয় কৰিব বা ৰেসপেক্ট কৰিব তাৰ মানে কাউন্সিলৰ পাৱাৰটো গুচি গ'ল গোটেইখিনি একচুয়ালি টু ৰিয়েলি টু ষ্টেট গভৰ্ণমেণ্ট শাসন কৰি আছে এতিয়া BTR টো State council to eta kiba eta local authority yenu autonomy nai enika nisina hoi gol etia aji yat all Assam tribal students union hokolor yat eta seminar type aru yat hoise to ami Karbi Anglongor pora ahisu ami attend korisu aru yate aluchona choli ase আৰু যেটো আমি শুনিলো ইয়াত আহি পেলাই শুনিলো যে BTC 2022 নহয় জানো BLT সকলৰ লগত একৰ্ড সহি কৰোতে 6 শিডিউল দিলে 6 শিডিউল বুলি কলেটো অটোনমাস কাউন্সিল নিজেহে সব কৰিব লাগে বুলি অটোনমাস কাউন্সিলৰ আইন 6 শিডিউল মতে কৈছে কিন্তু এতিয়াটো শুনিলো যে 16 ডিপাৰ্টমেণ্ট to আমাৰ BTR এ এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে আসাম গভৰ্ণমেণ্টলৈ পঠোৱাটো এনেকুৱা ধৰণৰ তেওঁলোকে DC লৈ সেইটো সোধাই দিছে সাৰেণ্ডাৰ কৰিছে DC এ চাব তাৰ মানে কাউন্সিলে চাব নোৱাৰে এতিয়া DC লৈ সাৰেণ্ডাৰ কৰাটো যদি ডিসিক এপইন্টমেন্ট কৰাটো যদি কাউন্সিল আমাৰ BTR এ এপইন্ট কৰে তেতিয়ালে ঠিকে আছিলে কিন্তু এতিয়া DCৰ ওপৰত ডিসিপ্লিনাৰী একশন আৰু এপইন্টমেন্ট ট্ৰান্সফাৰ এইবিলাকটো আসাম গভৰ্ণমেণ্ট আন্ডাৰতে আছে সেইকাৰণে আসাম গভৰ্ণমেণ্টকহে DC টো ভয় কৰিব বা ৰেসপেক্ট কৰিব আসাম গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতেহে চলাব আৰু আগৰ পৰা যেতিয়া DC সকলৰটো state governmentor eyes and ears বুলি কৈছিলে এতিয়া eyes and ears মানে যেটো আসাম গভৰ্ণমেণ্টে যেটো কয় চিফ মিনিষ্টাৰে যেটো অৰ্ডাৰ দিয়ে হেতু মতে চলাব তাৰ মানে এতিয়া BTR তেওঁলোকৰ চিফ যেটো অৰ্ডাৰ দিয়ে বা কাউন্সিলে যেটো অৰ্ডাৰ দিয়ে হেতু মতে নচলিব তাৰ মানে কাউন্সিলৰ পাৱাৰটো গুচি গ'ল গোটেইখিনি CMA কয় আৰু BTC যেটো ডিপুটি কালেক্টৰ কন্ট্ৰোল কৰিছে ডিপুটি DC কন্ট্ৰোল কেনেকৈ কন্ট্ৰোল কৰিছে এপইন্টমেন্ট যদি কন্ট্ৰোল কৰাটো কি কন্ট্ৰোল কৰাৰ ৰচিটো হৈছে ডিসিপ্লিনাৰী একশন লব পাৰিব লাগিব সাসপেন্ড কৰিবলৈ পাৱাৰ থাকিব লাগিব ডিসমিস কৰিবলৈ পাৱাৰ থাকিব লাগিব এপইন্টমেন্ট কৰা ট্ৰান্সফাৰ কৰা এই সব পাৱাৰ কাউন্সিলৰ লগত থাকিব লাগিব তেতিয়াহে কন্ট্ৰোল কৰিব পাৰিব এটো একো ৰচি নাই কাউন্সিলৰ লগত একো ৰচি নাই তো কন্ট্ৰোল কৰিবলৈ এটো কন্ট্ৰোল কৰাটো এপইন্টমেন্ট করা ডিসমিস করা ডিসিপ্লিনারি অ্যাকশন করা সাসপেনশন ট্রান্সফার পোস্টিং করা সব স্টেট গভর্নমেন্ট হাততে আছে তার মানে স্টেট গভর্নমেন্ট হে কন্ট্রোল কৰিছে এতিয়া BTR যেটো স্টেট গভর্নমেন্টে শাসন কৰিছে হয়তো এইটো একচুয়ালি টু ৰিয়েলি টু ষ্টেট গভৰ্ণমেণ্টে শাসন কৰি আছে এতিয়া BTR টো আমাৰ কাউন্সিলটো এনেই বহি আছে তেওঁলোকৰ কাম নাই তেওঁলোকে শাসন কৰিছে কাৰণে এতিয়া ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰে আহি পেলাই ৰিভিউ কৰে
তেওঁলোকৰ 6 শিডিউল মতে ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰ আহি পেলাই ৰিভিউ কৰিবলৈ পাৱাৰ নাই নহয় এতিয়াতো ৰিভিউ কৰিছে তাৰমানে ষ্টেট কাউন্সিলটো এটা কিবা এটা লোকেল অথৰিটি কিন্তু অটনমি নাই এনেকা নিচিনা হৈ গ'ল এতিয়া আমাৰ মানুহে পোষ্টমৰ্টম কেনেকৈ আনে সেইটো নেজানে ডিপাৰ্টমেণ্ট লৈ গৈছে আসাম নম্বৰ 16 ডিপাৰ্টমেণ্ট মই নাজানো ডিপাৰ্টমেণ্টটো ৰেভিনিউটো লৈ গৈছে হ'বলা আৰু ৰুৰেল ডেভেলপমেণ্টটো লৈ গৈছে এই দুটা জানো আৰু PHEটো লৈ গৈছে আৰু গোটেই 16 সয়েল কনজাৰ্ভেশ্যন এই গোটেইখিনি লৈ গৈছে এডুকেশ্যন লৈ গৈছে সব লৈ ফৰেষ্ট লৈ গৈছে কি ক'ব আজিৰ ক্ষেত্ৰত BTC খন পাৱাৰ আছিল না BTR খন বিশেষকৈ পাৱাৰ আছিল সেইটো কাৰণে নাপায় BTC হে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTR টো একো পাৱাৰ নাই এতিয়া BTR যেটো আজিৰ ক্ষেত্ৰত আমি কনসেপ্ট হ'ব লাগিব আমি আৱেৰনেছ ক্লাছ দিবলৈ গৈ আছে নেপালী আমি সকলোৱে মিলি যদি আৱেৰনেছ প্ৰগ্ৰাম কৰোঁ এইটো 6 শিডিউল মতে ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল এৰিয়া মানে শিডিউল ট্ৰাইব বিলাকৰ নেপালীসকলৰতো শিডিউল ট্ৰাইব হোৱা নাই সেইকাৰণে ব্ৰিটিছ নেপালীসকলকতো 6 শিডিউল আণ্ডাৰত আনিব নোৱাৰে যেটো BTR চৰকাৰে সকলক থাকিবৰ কাৰণে প্ৰটেক্টেড ক্লাছ দিলে আচল কথাটো কিয় প্ৰটেক্ট কৰিব লাগে তেওঁলোকৰ নিজৰ স্বাধীন দেশ আছে নেপাল আমি আমিওতো স্বাধীন থাকিলে আমিতো প্ৰটেকশ্যন নিবিচাৰিলোহেঁতেন নহয় আমাৰ নিজৰ দেশ আছে আমি দৰকাৰ নাই ইয়াতো ফৰ এক্সাম্পল আমাৰ মানুহ লণ্ডনতো বহুত আছে লণ্ডনত আমিতো তাতে প্ৰটেকশ্যন নিবিচাৰোঁ নহয় কাৰণ এইটো বেলেগ দেশ সেইকাৰণে তেওঁলোকৰ নিজৰ ব্ৰিটিছসকলৰ এইটো আমি তেনেকৈ কৰিলোহেঁতেন নহয় আমি কৰিলোহেঁতেন যে আমি যদি এতিয়াও আমাক যদি স্বাধীন দিয়ে বা ছেপাৰেট ষ্টেট দিয়ে তেতিয়াহ'লে আমি আৰু প্ৰটেকশ্যন বিচাৰিবলৈ কথা নাছিল কিন্তু ছেপাৰেট ষ্টেট দিলেও অকল জেনেৰেল ছেপাৰেট ষ্টেট হ'লে আমাক প্ৰটেকশ্যন নাই কিন্তু এইটো 6 শিডিউলটো লাগিবই এতিয়াতো একো সুৰক্ষা নাই ফৰ এক্সাম্পল আমাৰ কাৰ্বি আংলঙত বা BTCও আমি আমাৰ চুইপাৰো এপইণ্ট কৰিব নোৱাৰে ফৰ এক্সাম্পল কাৰ্বি আংলঙত 4 মাহ আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল এই 1345ৰ ভিতৰত মাত্ৰ 62 হে ট্ৰাইবেল আছিল বাকিখিনি 1283টো নন ট্ৰাইবেল মানুহবিলাকে এপইণ্টমেণ্ট পালে সেইকাৰণে আমাৰ যিটো তেওঁলোকে ট্ৰাইবেলসকলক যিটো দৰমহা দিয়ে দৰমহাটো ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰাহে টকাটো আহে ট্ৰাইবেল ৱেলফেয়াৰ বুলি কৈছে ট্ৰাইবেল ৱেলফেয়াৰ কাৰণে আহিছে কিন্তু সেই টকাটো পাৰ মান্থ নন ট্ৰাইবেলসকলে 5 crores 5 lakhs 20,000 তেওঁলোকে দৰমহা পায় আৰু আমাৰ ট্ৰাইবেলসকলে মাত্ৰ 24 lakhs 80,000 পায় তাৰমানে আমাৰ একো সুৰক্ষা নাই হয় এইটো আমাক এট্ৰচিটি কৰিছে আচলতে আমাৰ কাৰ্বি আংলঙত মইতো ইয়াতো বহুত দেখিছোঁ অৱশ্যে এতিয়াতো বহুত গাঁৱত বহুত মানুহবিলাক বৰ দুখীয়া তেওঁলোকৰ পাৰ্চেচিং পাৱাৰ একেবাৰে নাই কাৰ্বি আংলঙত আমাৰ 90% ঘৰটো মাত্ৰ এই কি কয় বোকাৰে লিপা ঘৰহে আছে আমি ৰিকুৱেষ্ট কৰিছোঁ যে BTC 6 শিডিউলটো প্ৰথমতে ষ্ট্ৰেংথেন কৰিবলৈ বিচাৰিব লাগে 6 শিডিউলত তাত লিখা আছে paragraph 2 subparagraph 7 মতে ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যনৰ কাৰণে ভোটাৰ লিষ্ট বনাবলৈ আইনটো আমি নিজেই কাউন্সিলহে বনাব লাগে বুলি কৈছে সেই কাউন্সিলে আমাৰ BTRে নিজে এতিয়া লটো বনাব লাগে এইটোহে আমি ক'বলৈ কথা যদি সেই আইনটো নিজে যদি আইনটো বনায় তেতিয়াহ'লে আমি নিজে চাব পাৰিম নহয় কোনে ভোট দিব পাৰিব কোনে দিব লাগে কোনে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে কোনে নোৱাৰে এইটো আমি নিজে আইনত লিখি দিম তেতিয়া এইটো BTR এইটো কৰিব লাগে
আজিলৈকে Very interesting. হোৱা নাই তেওঁলোকে নকৰিলে তেওঁলোকে BLT সময়তে BLT একৰ্ড সময়তে সেই পাৱাৰটো আসাম গভৰ্ণমেণ্টক সাৰেণ্ডাৰ